এই আগত হেল্ল' বন্ধুসকল, এতিয়া আমি গৈছোঁ তালচিৰি ব্ৰিজত যাই মেলি আৰু অলপ ফুৰিম আৰু এতিয়া গৈ মেলি পাই গ'লোঁ সেইফালে লগৰ দুটা আহিছে আৰু চাৰিওফালে বাকী কি দেখোঁ। বাকী আৰু কিনো ক'ম, ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। প্লেচটো ইমান বেয়াও নহয়, চাবলৈ ভালেই বাৰু। যদি আপোনালোকে আহিম বুলি ভাবে আহিব পাৰে তালচিৰি ব্ৰিজ। মোৰ ভিডিঅ' বনোৱাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও অলপমান ট্ৰাই কৰি আছোঁ লাহে লাহে। পাছত আহিব চাগে এক্সপিৰিয়েঞ্চবোৰ। ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাকী চাই থাকক আপোনালোকে। আৰু এইফালে লগৰকেইটাই ডালে পাতে বগাইছে চব। আৰু এইফালে পাৰে শিলগুটি দিয়া আছে বাৰু, গছ গছনি আছে। ওচৰতে মাছ মাৰিবৰ কাৰণে এইফালে ব'ট চট আছে, যাম আৰু চাবলৈ। আৰু আমাৰ এইফালে তলি ভাই পূৰা ঘূৰিছে আৰু হৈছোঁ এইফালে মই। আমি আছো এতিয়া তালচিৰি बीच में आ रहा है। ভিউবিলাক চাওক আপোনালোকে কিমান ধুনীয়া। এইফালে সাগৰখন আছে এইফালে, আৰু এইফালে ব'ট আছে, ব'টখিনি মাছ মাৰিবলৈ যায়। ইয়াতে ফটো চটো অলপ মাৰিলোঁ আৰু এইফালে কি বোলে চিনেমেটিক শ্বট দুটামানো ল'লোঁ, লগৰবিলাকে ফটো ল'লে। মই এনেই অলপমান ট্ৰাই কৰি চাইছিলোঁ আৰু বাকী লগৰকেইজনে আৰু ইফালে এজনে প'জ দিছে, আৰু ইফালে এজন আমাৰ ছাৰ বিৰাট ধুনীয়া। এইটো মটো বহি আছে, আমাৰ মটো। ইয়াত ব'ট চ'ট থকা হ'লে যাবলৈ ভাল আছিলে, ব'টত ব'টিং কৰিবৰ কাৰণে ভাল আছিলে, কিন্তু ইয়াত ব'ট নাই বাৰু সেইকাৰণে সেনেকৈ ফুৰিবৰ কাৰণে। আৰু এনেকৈ অলপ চলপ ঘূৰিলোঁ এতিয়া যাবলৈ ওলাইছোঁ আৰু লগৰটোক ট্ৰেইন ষ্টেচনত থ'বলৈ। গতিকেও সি ঘৰলৈ যাব, তাকে আগবাঢ়িবলৈ আহিলোঁ। এতিয়া গৈ পাম আৰু পালোঁহে আৰু ৰেলৱে ষ্টেচন। এতিয়া এইফালে ইমান ধুনীয়াকৈ ভিউটো আহি আছে, ইমান বেয়া নহয়, ফটো মাৰিবলৈ ভালে আছিলে। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া পালোহি ৰেলৱে ষ্টেচন। এই লগৰটো ঘৰত যাব এতিয়া। গাঁওখিনি বৰ ধুনীয়া হৈছে ন, পুৰা গাড়ী এইটো মই এইফালে, আৰু এইফালে আহি আমি পালোঁগৈ ৰেলৱে ষ্টেচন। এতিয়া লাহেকৈ সোমাই গৈ আমি টিকেট চিকেট কাটি তাত অলপ ডেৰ ঘণ্টা দুঘণ্টামান অলপ বহিলোঁ, ফুৰিলোঁ, ফটো কেইটামান ল'লোঁ, বছ ইমানেই আৰু। এইফালে তললৈকে লিপত উঠিব আহিছে দেই। ৰাইজে সহায় সহযোগিতা আগবঢ়াব বুলি
আশা ৰাখিলোঁ। ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব আগৰবাৰ কৰি দিছোঁ। আকৌ লিফ্টত গৈ যায় হ'ব মই সোমাই কাম हाय गाइस हम अभी लिफ्ट में आ गया किधर जाएगा सेकेंड हैंड पर भी है क्यों पालूंगी পালংগি पालूंगी ऊपर उठाने ना लगेगा इतना पसंद ओ मेरा दिल मैं इन्हीं को कहना सही रहेगा चंग टिकट करते रेडी गोइंग टू होम रेलवे स्टेशन घूरी फुरिছোঁ আমি কেইটা এইফালে একদম ধুনীয়া জংঘল আছে এতিয়া লগৰটো যাব দেই ট্ৰেইনত উঠিছে উঠিলা এইটো উঠিব এতিয়া দেও যাবি দেই ভিতৰত সোমাই যাওঁ এতিয়া আমি ৰুমত যাবলৈ হৈছে আৰু ৰুমত যাম এতিয়া ন তাকে গৈ আছো এই ইফালে ঘূৰি লওঁ অলপ ভাল লাগিলে বহুত দিনৰ মূৰত